নমস্কাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এটা কালেকশ্যনৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগলৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত লিখি জনাবলৈ একেবাৰে নাপাহৰিব আমাৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পাইছে আৰু বেয়া পালেও জনাব তেতিয়াহে আমি ভুলটো আচলতে শুদ্ধ কৰিব পাৰিম ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো প্ৰথমতে মই দেখাম মোৰ বিয়াৰ জোৰোণত দিয়া অসমীয়া গহনা কিংকিনিৰ পৰা লোৱা হৈছিলে গুৱাহাটীৰ এইটো এটা জোনবেৰী সেট হয় ধৰিব পাৰিছে নে বাৰু আপোনালোকে যিবিলাক আপোনালোকে হয়তো দেখিছে এনেকুৱা জোনবেৰীটো এইটো চাওকচোন ইয়াৰ লগত এযোৰ ফুলি আছিলে এযোৰ হয় তাৰ ফুলি ইয়াৰিংযোৰ সৰু হয় দেখিবলৈ বৰ মৰম লগাকে হয় জোৰোণত দিছিলে মোৰ বিয়াৰ কিংকিনিৰ পৰা লৈছিলে গুৱাহাটীৰ আৰু এটা সেট আছে এইটো চাওকচোন ইয়াত ৰঙা আৰু সেউজীয়াৰ মণি আছে আৰু এইটো কি বুলি কয় জেঠি পতা বুলি কয় জেঠি পতা নে কি বুলি কয় বাৰু আপোনালোকে জনাবচোন দেই মই জেঠি পতা বুলিয়ে জানো বাৰু ইয়াৰ লগৰ ইয়েৰিংছযোৰ এনেকুৱা হয় এইযোৰ জোৰোণত দিয়া নহয় এইযোৰ পিছতে দিছিলে বাৰু মায়ে কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই এইটো বহুত পুৰণাই হ'ল আৰু আমাৰ বিয়াৰ এতিয়া 7 বছৰ হ'ল এইটো 7 বছৰৰ পুৰণা হয় নেক্সট দেখাম এতিয়া কেঁচাহুনৰ এটা গহনা এইটো চাওকচোন ব্লু কালাৰৰ হয় মণিমালা বুলি কয় এইটোক যে মণিমালা বুলি কয় ব্লু কালাৰৰ হয় এইটো একদম ডিঙিত এনেকে থাকে আৰু পিন্ধি নেদেখাওঁ আৰু এইটো চাওকচোন ইমান ধুনীয়া ব্লু কালাৰৰ হয় মণিমালা এইটো যে 15 বছৰ ৱাৰেণ্টি দিছে এইটো 15 বছৰ ৱাৰেণ্টি হয় এইটো কেঁচাহুনৰ পৰা লোৱা হৈছে দুলীয়াজনতে লৈছিলোঁ এইটো দেই ঘৰতে লৈছিলোঁ এইটো ঘৰতে বিকিব আহিছিলে তেতিয়াই লৈছিলোঁ ব্লু কালাৰৰ হয় দেখিবলৈ মানে ইমান মৰম লাগিলে ন আচলতে ব্লু কালাৰৰ নাছিলে সেইবাবে লৈছিলোঁ ব্লু কালাৰটো কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে কেঁচাহুনৰ পৰা লৈছিলোঁ এইটো আৰু কেঁচাহুনৰ অসমীয়া গহনাৰ যে অসমীয়া গহনাও মানে এটা কেঁচাহুনৰ আৰু এটা বেলেগ এটা অসমীয়া গহনা পায় ন তাত যে বেলেগ অসমীয়া গহনাবিলাক মোৰ ওচৰত যিবিলাক আছে ধৰক ৰূপৰ ওপৰত কাম কৰাই থাকে চিলভাৰ বেছৰ তথাপিও মানে এবছৰে ৱাৰেণ্টি থাকে দেই কিন্তু কেঁচাহুনৰ পৰা ল'লে আপোনালোকে 15 বছৰ ৱাৰেণ্টি পায় সেয়েহে মই এতিয়া আৰু যিমান ল'ম কেঁচাহুনৰ পৰা মই ভাবিছোঁ আৰু এতিয়াৰ পৰা ল'ম বুলি দেই এইটো এটা গহনা হয় এইটো লৈছিলোঁ মই অলংকাৰ বুলি আছে যে মাইনা অলংকাৰ আছামিজ জুৱেলাৰী বুলি ফেচবুকত আপোনালোকে দেখিছে চাগে মই এইটো ফেচবুকত চায়ে লৈছিলোঁ এইটো চাওকচোন এইটো কি বুলি কয় বাৰু এইটো মই ইমান নাজানো বাৰু দেই এইবিলাকৰ নামবিলাক অসমীয়া গহনাৰ নামবিলাক কি বুলি কয় এইটো চাওকচোন একদম দীঘল এনেকৈ থাকে কিমান ধুনীয়া চাওক ৰঙা এটা একদম বহুত ডাঙৰ এইটো যে যথেষ্ট ডাঙৰ হয় আপোনালোকে ধৰিব পাৰিছে নাই বাৰু মাইনা অলংকাৰৰ পৰা লোৱা হৈছিলে মাইনা অলংকাৰ বুলি এটা যে ইউটিউবতো আছে বা ফেচবুকতো আছে মই ফেচবুকত চাই লৈছিলোঁ ইয়াৰ ফুলিযোৰ এযোৰ হয় এযোৰ এবছৰ দিছিলে ৱাৰেণ্টি এযোৰ ইয়াৰ ফুলি হয় কেনেকুৱা লাগিছে জনাবচোন এইটো সম্পূৰ্ণ ৰঙাতে কৰা হৈছে আৰু এটা দেখাম মই অলংকাৰৰ পৰা লোৱা অসমীয়া গহনা এটা দেখাম আৰু এটা এইটো মানে মোৰ বহুত বেছি মানে এইটো মোৰ ভাল লাগে এইটো মোৰ এটা বহুত বেছি ভাল লগা এটা গহনা হয় এইটো চাওকচোন ইমান ধুনীয়া হয় এইটো চাওকচোন আপোনালোকে ধৰিব পাৰিছে নাই বাৰু এইটো চাওকচোন ইমান ধুনীয়া এইটো এবছৰে ৱাৰেণ্টি দিছে দেই এইটো মাইনা অলংকাৰৰ পৰা লৈছোঁ বহুত কিন্তু এইটো যে বহুত বেছি ধুনীয়া হয় ইয়াৰ পিছে কপাৰ বেছো আছে এইবিলাক সকলোবিলাক চিলভাৰ বেছৰে হয় এইটো চাওকচোন ইমান ধুনীয়া হয় ইয়াৰ ইয়েৰিংছযোৰ বহুত ডাঙৰ ধুনীয়া হয় দেই stone work কৰা আছে এটোৰ
চাওকচোন ইমান ধুনীয়া ধৰিব পাৰিছে নাই বাৰু আপোনালোকে এইযোৰ চাওক বিৰাট ধুনীয়া এটা গহনা হয় আপোনালোকে ল'লে ল'ব পাৰিব ফেচবুকত গৈ অলংকাৰ মাইনা অলংকাৰ বুলি দিয়া আছে অলংকাৰ বুলি মাৰিলে অৱশ্যে আহিয়ে যাব মাইনা অলংকাৰৰ নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে যদি চাব বিচাৰে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন তেওঁলোকে দেখুৱাই আপোনালোকে গৈ চাব পাৰিব এইযোৰ মুঠি খাৰু এযোৰ লৈছিলোঁ ৭,০০০ত লৈছিলোঁ এইযোৰ মুঠি খাৰু হয় 5টা শিলিখা দিয়া আছে ইয়াত শিলিখা দিয়া আছে এইযোৰ 15 বছৰ ওৱাৰেণ্টি কৰা হয় মানে হেৰিয়ৰ পৰা যদি লওঁ কেঁচাহুনৰ পৰা যদি লওঁ তেতিয়া কেঁচাহুন আজিকালি বহুত মানুহ কেঁচাহুনত সোমাই আছে দেই ঘৰে ঘৰেও এনেকৈ বিকে তেওঁলোকে বহুতে মই আমি য'ৰ পৰা লৈছিলোঁ তেওঁৰ নাম্বাৰটো বাৰু আপোনালোকক দি দিম ডেছক্ৰিপশ্যন বক্সত আপোনালোকে গৈ চেক কৰি চাবচোন বহুত ধুনীয়া ধুনীয়া কালেকশ্যন পায় তাতো 15 বছৰ ওৱাৰেণ্টিও থাকে আচলতে সেইকাৰণে ল'বলৈ তেওঁলোকৰ পৰা ভাল এইযোৰ চাওকচোন এযোৰ লৈছিলোঁ আমি লিমিয়ে এযোৰ আমি আচলতে লিমিয়ে এপাত আৰু মই এপাত লৈছিলোঁ দেই এযোৰকৈ আৰু মিলাই ৭,০০০ত লৈছিলোঁ কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে আমাৰ কালেকশ্যনবিলাক এইযোৰ থুৰীয়া এযোৰ দেখাম এতিয়া মই আপোনালোকক এইযোৰ চাওক থুৰীয়া হয় থুৰীয়াবিলাকো বহুত কমন হয় এইবিলাক কিমান দামত কিনিছিলোঁ মই একজেক্ট দামবিলাক পাহৰিলোঁ বাৰু দেই এযোৰ কেঁচাহুনৰ পৰা লৈছিলোঁ কেনেকুৱা লাগিছে জনাবচোন এইটো এটা গহনা চাওক একদম চিম্পুল হয় ৰঙা মণিত দিয়া আছে কেনেকুৱা লাগিছে জনাবচোন একদম চিম্পুলত হয় চাওকচোন কেনেকুৱা লাগিছে জনাব দেই আমাক কেনেকুৱা লাগিছে আৰু এইটো এটা গলপতা চাওক কেনেকুৱা লাগিছে বাৰু জনাবচোন কেনেকুৱা লাগিছে জনাব দেই আমাৰ কালেকশ্যনসমূহ আপোনালোকৰ আমাৰ ওচৰত থকা কালেকশ্যনবিলাকেই দেখাইছোঁ বাৰু আৰু এটা মই দেখাইছোঁ আপোনালোকক সৰু সৰু গলপতা হয় চাওক ইমান ধুনীয়া ধুনীয়া একদম মৰম লগা গলপতা হয় এইবিলাক বহুত বেছি দামৰ নহয় আপোনালোকে কেঁচাহুনৰ পৰাই লৈছিলোঁ দেই এইকেইটা আপোনালোকে কেঁচাহুনত গৈ চাব পাৰিব নাম্বাৰটো দি দিম আৰু আপোনালোকে তাত কণ্টেক্ট কৰি চাব আপোনালোকৰ যদি ভাল লাগিছে তেওঁলোকৰ ওচৰত বহুত বহুত ধুনীয়া ধুনীয়া কালেকশ্যন থাকে নতুন নতুন আহিয়ে থাকে তেওঁলোকৰ ওচৰলৈ আপোনালোকে গৈ ফোন কৰি চাব তেতিয়া আপোনালোকে ল'ব পাৰিব যদি ল'ব বিচাৰে আপোনালোকে এইটো চাওকচোন এইটো ঢোলবিৰি হয় এইটো কেনেকুৱা লাগিছে বাৰু জনাবচোন ষ্ট'ন লগা হয় এইটো কেঁচাহুনৰ পৰাই লৈছোঁ দেই এইটো 15 বছৰ ৱাৰেণ্টি আছে আকৌ এইযোৰৰ যে আপোনালোকে নাভাবিব কেঁচাহুনৰ হয় কিন্তু দেখিবলৈ চাগে কিনাৰ নিচিনা লাগিব পাৰে কিন্তু এনেকুৱা নহয় এইটো কেঁচাহুনৰ হয় ৰূপৰ মানে কাম কৰা আছে এইটো দেখিবলৈ কেনেকুৱা লাগিছে বাৰু আপোনালোকে ভিডিঅ'ত জনাবচোন এনেই কিন্তু দেখিবলৈ বহুত বেছি মৰম লগা হয় একদম এটা আনকমন হয় এইটো চাওক মানে সাধাৰণতে ঢোলবিৰিবিলাক এনেকুৱা ষ্ট'ন ৱৰ্কৰ নাথাকে ন কিন্তু মানে এইটো ষ্ট'ন ৱৰ্কৰ যে সেইকাৰণে কিবা এটা মানে আনকমন লাগিছে আৰু ভাল লাগিছে আৰু ইয়াৰ লগত ফুলিযোৰ বহুত ধুনীয়া হয় এইযোৰ লিমিৰ মাকে এইটো গিফ্ট দিছিলে পিংকিক বিয়াত কেনেকুৱা লাগিছে জনাবচোন আমিয়ে পচন্দ কৰি দিছিলোঁ বাৰু দিওঁতে ডাঙৰ জোনবিৰি হয় চাওকচোন কেনেকুৱা লাগিছে বাৰু এইটো পিংকিক লিমিয়ে সেৱা কৰোঁতে দিছিলে তাই বিয়াৰ পিছত প্ৰথমবাৰ যেতিয়া সেৱা কৰিছিলে তেতিয়া এইটো দিছিলে দুইফালে পিন্ধিব পাৰে চাওকচোন কেঁচাহুনৰ পৰাই চব লৈছোঁ আমি বেছিভাগ যে কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই আপোনালোকে এবাৰ যে আপোনালোকে কেঁচাহুনৰ তাত আপোনালোকে যদি গহনা কিনিব বিচাৰি আছে আপোনালোকে বেলেগ অসমীয়া গহনাতকৈ প্ৰথমতে আপোনালোকে কেঁচাহুনৰ যিটো থাকে এটা সেইটোত আপোনালোকে কণ্টেক্ট কৰিবচোন তাত মানে 15 বছৰ মানে বিশেষকৈ মানে বেলেগত মাত্ৰ এবছৰ বা 2 বছৰ ৱাৰেণ্টি থাকে কিন্তু কেঁচাহুনৰ 10 বছৰ 15 বছৰ মানে ৱাৰেণ্টি থাকে তেওঁলোকে এনেকৈ মানে অফাৰত বহুত দিয়ে আৰু ইয়াত মানে আমাৰ ইয়াত দুলীয়াজানত বিশেষকৈ আমি যিগৰাকী বাইদেউৰ পৰা লৈছিলোঁ তেওঁলোকে মানে আপোনালোকক পইচা মানে আপোনালোকে পিছত দিলেও হ'ব বুলি এনেকৈ আপোনালোকে মানে এনেকৈও আপোনালোকে ল'ব পাৰে দেই পইচা মানে পিছত দিম বুলি আপোনালোকে ইমাৰ্জেঞ্চি যদি ল'ব বিচাৰে তেওঁলোকে তেনেকৈও দি থৈ যায় আপোনালোকে যদি ল'ব বিচাৰে সেয়েহে আপোনালোকক দুটা নম্বৰ আছে দি দিম আপোনালোকে গৈ এবাৰ চেক কৰি চাব আপোনালোকৰ যদি ল'বলগীয়া আছে এইযোৰ ইয়াৰ ফুলি হয় জোনবিৰিটোৰ কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে এইটো এটা চাওকচোন একদম ধুনীয়া এটা অসমীয়া গহনা লৈ আহিছোঁ এইটো চাওক এইটো কেঁচাহুনৰে হয় ৰূপৰ কাম কৰা আছে
চাওক একদম নেকলেছ টাইপৰ নহয় জানো বাৰু আপোনালোকে এনেকুৱা এটা পিন্ধি দিলে নেকলেছ পিন্ধিব দৰকাৰে নাথাকে আচলতে ইমান বেছি ধুনীয়া হয় চাওক এইটো মায়ে পিংকিক জোৰণত নিজে পচন্দ কৰি দিছে আমাৰো ভাল লাগিছে কেনেকুৱা লাগিছে আপোনালোকৰ জনাবচোন দেই সঁচাকৈ খুব বেছি ধুনীয়া এইটো আচলতে মায়ে একদম মানে প্ৰথম যেতিয়া মানুহজনীয়ে লৈ আহিছে আমাৰ ঘৰলৈ মাৰ দেখি মানে একদম পচন্দ হয় আৰু লৈয়ে ল'লে বিয়াৰ মানে বহুত দিনৰ আগতে এইটো লৈ কিনি থৈ দিছিলে মায়ে আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন দেই আপোনালোকেও এইটো এটা ইয়াৰ ফুলিযোৰ এযোৰ হয় চাওক ইমান ধুনীয়া অসমীয়া গহনা হয় কেঁচা সোণৰ অসমীয়া গহনা হয় এইবিলাক ৰূপৰ বেচৰ ৰূপৰ কাম কৰা হয় কপাৰৰ নহয় দেই এইবিলাক এইবাৰ এটা দেখাম এইটো লোৱা হৈছে অলংকাৰৰ পৰা লোৱা হৈছে এইটো গহনা চাওক ইমান ধুনীয়া গলপতা হয় এইটো বহুত ধুনীয়া এটা গলপতা হয় চাওক ইমান ধুনীয়া কেনেকুৱা লাগিছে জনাবচোন দেই আমি বাৰু অলংকাৰ মাইনা অলংকাৰৰ নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে গৈ চাব পাৰিব তেওঁ বহুত ধুনীয়া ধুনীয়া ফেচবুকত ইউটিউবতো তেওঁৰ চেনেল আছে ইনষ্টাগ্ৰামতো আছে তেখেতে বহুত ধুনীয়া ধুনীয়া মানে একদম মানে আনকমন কালেকশ্যন তেওঁ আনে আৰু আপোনালোকে গৈ চাব পাৰিব বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আনে বেলেগ বেলেগ কালাৰত আপোনালোকে যেনেকুৱা বিচাৰে আচলতে তেওঁ তেনেকৈ বনাই দিয়ে দেই অলংকাৰ জুৱেলাৰী যি মাইনা বুলি কয় তেখেতে যিবিলাক মানে বিকে তেওঁ মানে আপোনালোকে অৰ্ডাৰ দিলে তেওঁ ধুনীয়াকৈ বনাই দিয়ে আৰু এইটো তেনেকুৱা গহনা হয় এইটো ইয়াৰ লগৰ ফুলি এযোৰ হয় ইয়াৰ লগৰ ফুলি এযোৰ হয় কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে আমাৰ ওচৰত থকা আচলতে গহনাবিলাকে আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা পাইছে আপোনালোকে জনাব আমাৰ ওচৰত যিবিলাক গহনা আচলতে আমি পিন্ধোঁ আমি এনেকুৱা নহয় যে আমাৰ ওচৰত আমি মোৰ লগত যিকেইটা আছে সেইকেইটা অকল ময়ে পিন্ধিম মই মোৰ কাপোৰৰ লগত কেতিয়াবা মিলাই মই লিমি ভাগতো পিন্ধোঁ বা পিংকিটো এনেকৈ মিলাই পিন্ধোঁ মোৰটো তাহাঁতি পিন্ধে এনেকৈ আমি মিলাই পিন্ধোঁ এইটো এটা গহনা হয় এইটো মাইনাৰ পৰাই লোৱা হৈছিলে এইটো অলংকাৰ আছামিজ জুৱেলাৰী তাৰ পৰাই লোৱা হৈছে এইটো এটা গহনা ষ্টনৰ হয় বহুত ধুনীয়া এটা গহনা হয় এইটো চাওকচোন বহুত ধুনীয়া হয় ধৰিব পাৰিছে নাই বাৰু আপোনালোকে জনাবচোন আৰু আমাৰ কালেকশ্যনসমূহ আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই ইয়াৰ লগৰ ফুলিযোৰ আচলতে মোৰ বহুত বেছি ভাল লাগে একদম কিউট এযোৰ ফুলি হয় চাওক একদম কিউট এযোৰ ষ্টনৰ কাম কৰা এযোৰ ফুলি হয় আৰু এটা গহনা এইটো হয় এইটো লিমি ভাগৰ এইটো বহুত বেছি পুৰণা এটা গহনা হয় এইটো বহুত আগতেই লোৱা তাই বিয়াৰ আগতেই এইটো লৈছিলে তাই কিংকিনিৰ পৰাই লৈছিলে তাই আজিকালি এনেকুৱা কিছুমান গহনা আছে যিবিলাক মিছ'তো বিকে দেই আপোনালোকে মিছ'ত আমি বাৰু এটা ভিডিঅ' আপোনালোকক ওচৰলৈ অতি সোনকালে লৈ আহিম বাৰু মিছ'ত পোৱা কিছুমান গহনা তাতো অসমীয়া গহনা কিছুমান বিক্ৰী কৰে আমি তাৰ এটা ভিডিঅ' অতি সোনকালে লৈ আহিম আপোনালোকৰ আগলৈ আপোনালোকে আমাক ছাপোৰ্ট কৰি গৈ থাকিব এইটো এটা ব্লু কালাৰৰ হয় এইটো লিমিৰে হয় এইটো কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই এইটোৰ দাম বাৰু আপোনালোকে কিমান বুলি ভাবিছে বাৰু জনাবচোন এইটোৰ দাম মাত্ৰ 800 টকা আপোনালোকে বিশ্বাস কৰক কিন্তু 15 বছৰ ৱাৰেণ্টি হয় চাওক ইমান ধুনীয়া কেঁচা সোণৰ হয় কিন্তু এইটো যে চিলভাৰ বেছৰ হয় আপোনালোকে বিশ্বাসেই নকৰিব মানে এইটো মাত্ৰ 800 টকা লৈছিলে বুলি চাওক একদম কিউট এটা মানে গহনা হয় এইযোৰ ইয়াৰ ফুলি হয় চাওক এযোৰ খুব ধুনীয়া এটা গহনা হয় এইটো দেই অকল 800 টকা আপোনালোকে বিশ্বাস কৰক এইটো লৈছিলে লিমিয়ে পিংকিহঁতৰ বিয়াৰ সময়ত লৈছিলে তাই এইটো গহনা কেঁচা সোণৰ হয় 15 বছৰ ৱাৰেণ্টি হয় এইটোৰ একদম ডাঙৰ এটা জোনবিৰি হয় আজিকালি আগতে মানে আমাৰ বিয়া যেতিয়া আছিলে তেতিয়া যিবিলাক গহনা আছিলে ন সেইবিলাক মানে জোনবিৰিয়ে হওক মোৰ বিয়াতো জোনবিৰি দিছিলে কিন্তু তেতিয়া জোনবিৰিবিলাক চাইজটো অকণমান সৰু আছিলে কিন্তু আজিকালি যিবিলাক গহনা ওলাইছে আপোনালোকে নিশ্চয় দেখিছেই বাৰু আজিকালি যিবিলাক অসমীয়া গহনা ওলাইছে চাইজটো অকণমান ডাঙৰ থাকে সেইবিলাক মানে দেখিবলৈ বহুত বেছি ভাল লাগে দামবিলাক একেই হৈ আছে তথাপি কিন্তু মানে গহনাবিলাকৰ চাইজটো এতিয়া এইটোৱে চাওকচোন চাইজটো কিমান ডাঙৰ হয় দেখিবলৈও মৰম লগা হয় ইয়াত 3টা মণি আছে চাওক
আপোনালোকে মানে মই মানে আপোনালোকক কৈছোঁ আৰু কেঁচাসোণত মানে আপোনালোকে কেঁচাসোণ বুলি যিটো আছে যে কেঁচাসোণত আপোনালোকে মানে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন পাব সস্তাতে আপোনালোকে যদি ভাবে পইচা পিছত দি কিনি এতিয়া লৈ লওঁ সেনেকৈও আপোনালোকে ল'ব পাৰে তাত মানে তেওঁ বহুত ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহে দেই আৰু 15 বছৰ ৱাৰেণ্টি থাকে এতিয়া ছাজেষ্ট কৰিম আপোনালোকে কেঁচাসোণত আপোনালোকে যদি কোনোবা বিয়া আহি আছে বা কিবা আহি আছে আপোনালোকে কেঁচাসোণতে গৈ আপোনালোকে এবাৰ চেক কৰি চাব দেই যোৰ হয় ইয়েৰিংছ ঠিক আছিলে তেতিয়াহ'লে আজি আমাৰ ওচৰত থকা কালেকশ্যন এইখিনিয়ে আছিলে দেখাবলগীয়া অতি সোনকালে আমাৰ ওচৰত যিবিলাক কপাৰৰ যিবিলাক গহনা আছে মিছ'ৰ পৰা লোৱা তাৰো এটা সোনকালে ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈ আপোনালোকে আমাক মৰম দি যাব আৰু আমাৰ ভিডিঅ'বিলাক চাই যাব আৰু কেনেকুৱা লাগিছে আমাৰ ভিডিঅ'বিলাক চাই আপোনালোকে জনাব দেই আমাক তেতিয়াহে আমিও এটা নতুন ভিডিঅ' বনাবলৈ আচলতে ভাল পাওঁ আৰু আপোনালোকে যদি চাই ভাল পায় তেতিয়া আমাৰো ভাল লাগে আচলতে আৰু যদি কিবা ভুলো হৈছে তেতিয়া যদি আপোনালোকে দেখুৱাইও দিয়ে তেতিয়া আচলতে আমি আচলতে সেই ভুলটো আচলতে শুদ্ধ কৰি কিনি কেনেকৈ আমি নতুনকৈ আচলতে ভিডিঅ' দিবলৈ লৈছোঁ ইউটিউব জগতখনলৈ আহিছোঁ এতিয়া আচলতে নতুন ভিডিঅ' আচলতে শুদ্ধ কৰিবলৈ চেষ্টা কৰিম আৰু সেইকাৰণে আপোনালোকে আমাৰ ভুলটো আপোনালোকে শুদ্ধ কৰি দিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ সকলোৱে নাপাহৰিব ধন্যবাদ